কৃষ্ণ হয় কৃষ্ণ ভালে আছে প্ৰভু আছো প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ কওকচোন এতিয়া মেইন কথা হ'ল এতিয়া ভকতবিলাকৰ ভিতৰত আপোনাৰ বৈষ্ণৱ সমাজখন আমাৰ কেনেকুৱা ধাৰাৰ বা কি লক্ষ্য বা বৈষ্ণৱৰ উদ্দেশ্য শব্দটো অতি শুদ্ধ বৈষ্ণৱ শব্দটোৱেই শুদ্ধ গাখীৰ শব্দটো যেনেকুৱা বগা বৈষ্ণৱ শব্দটো তেনেকুৱা শুদ্ধ আৰু গাখীৰত পানী মিলালে গাখীৰটো পনীয়া হয় আৰু বৈষ্ণৱসকলৰ মাজত মায়াটো থাকিলে একে পনীয়া হয় এনেকৈ মায়াৰ মাজত সোমাই থকা মানুহজন অলপ পনীয়া হ'ব গাখীৰৰ নিচিনা গাখীৰত যদি পানী বেছিকৈ দিয়া হয় তেতিয়া গাখীৰটো অলপ পনীয়া হ'ব গাখীৰৰ যিটো প্ৰকৃত ৰস সেইটো নাথাকে ভকতৰো ভকত ঈশ্বৰৰহে মানুহৰ ভকত হ'লে পনীয়া হ'ব এনেকৈ মানুহৰ ভকত হ'ব নালাগে ভকত হ'লে ঈশ্বৰৰ ভকত হ'ব লাগে হয় কৃষ্ণ হয় কথাখিনিৰ উত্তৰটো বৰ সুন্দৰে পালোঁ ভাল লাগিল হয় তেওঁ গাখীৰৰ লগত তুলনা কৰি আপুনি যেনেকৈ বস্তুটো আধ্যাত্মিকভাৱে দিছে তুলনা কৰা বস্তু গাখীৰৰ বাহিৰে আৰু কি আছে হয় গায়ে খাটি গাখীৰ দিয়ে মানুহে তাত ভেজাল কৰে ঠিক তেনেকৈ ঈশ্বৰৰো আমি ভকত হ'লোঁ কিন্তু মায়াত পৰি পেলাই অকণমান ইফাল সিফাল হয় আৰু কি কৰিব হয় ছোৱালীৰ কথা আছে তিৰু ছোৱালীৰ কথা আছে ধন সম্পত্তিৰ কথা আছে হয় হয় গতিকে সকলোৰে মান ৰক্ষা কৰি নিজকে পাৰ কৰি লৈ যোৱাটোৱে ধৰ্ম আৰু ধৰ্ম বেলেগৰ কাৰণে নহয় নিজৰ কাৰণে হয় কৃষ্ণ ভাল লাগিল হয় আপোনাক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি আপোনাক এৰিছোঁ হয় আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ ঈশ্বৰে আপোনাক ভালে ৰাখক আৰু আমাকো আপুনি আশীৰ্বাদ কৰক যাতে আশীৰ্বাদ সদায় থাকিব আমিও আপোনাৰ শ্ৰীচৰণত থাকিব পাৰোঁ বাহিৰে মোৰ দিবলৈ আৰু টকা পইচা একো নাই তাৰোপৰি প্ৰভু আশীৰ্বাদৰ বাহিৰে বৈষ্ণৱ বা মহন্তৰ একোৱে নাই তেওঁলোক ঘৰৰ পৰা খেদি খাটা খোৱা মহন্ত ঘৰৰ পৰা খেদি দিছে হয় তেওঁলোকৰ ধন টকা পইচা তিৰি চলি ভাই বন্ধু একোৱেই নাই গতিকে তেওঁৰ এটাই বস্তু আছে ঈশ্বৰ ঈশ্বৰ প্ৰেমী হৈ তেওঁ ঈশ্বৰৰ জগতখনো ঈশ্বৰৰে হয় আৰু ভকতবিলাকো ঈশ্বৰৰে এনেকৈ ঈশ্বৰৰ কথা কৈ তেওঁলোককো ঈশ্বৰমুখী কৰাৰ যিটো প্ৰচেষ্টা মহাপুৰুষ গুৰুজনাৰ হয় আমাৰ ভকতসকলৰ প্ৰচেষ্টা সেই একেটাই নতুন একো নাই হয় কৃষ্ণ নতুন একো নাই হয় ভাল লাগিল বাৰু হয় কৃষ্ণ হয় এৰিছোঁ হয় কৃষ্ণ হয় হয় এৰিছোঁ হয় কৃষ্ণ আকৌ